আজি আমি চাম লেসন নাম্বাৰ 3 বাৰ্ড টক চৰাইৰ কথা বতৰা। এই পাঠটোত দুটা চৰাইয়ে মানুহৰ বিষয়েনো কি কথা পাতিছে চাওঁ আহাচোন। Think said the robin, think said the joy, sitting in the garden, talking one day. এদিনাখন বাগিচাত বহি ৰবিন আৰু জয়ে কথা পাতি থাকোতে ৰবিনে কৈছিল ভাবাচোন, জয়েও কৈছিল ভাবাচোন। think মানে কি ভাবা, said the robin, ৰবিনে ক'লে, think said the joy, জয়েও ক'লে ভাবাচোন, sitting in the garden, talking one day, এদিনাখন বাগিচাত বহি সিহঁতি কথা পাতি আছিল। Think about people. The way they grow, they don't have feathers at all, you know. মানুহৰ কথা ভাবি চোৱাচোন, সিহঁতৰ বৃদ্ধিৰ ধৰণ চোৱা। তুমি জানানে সিহঁতৰ পাখিও নাই। চৰাই দুটাই কৈছে যে মানুহৰ কথা ভাবাচোন, পাখি নোহোৱাকেনো সিহঁতে কেনেকে ডাঙৰ হয়। They don't eat beetles, they don't grow wings. They don't like sitting on wires and things. সিহঁতে কীট পতংগও নেখায়, সিহঁতৰ দেউকাও গজা নাই, আৰু সিহঁতে তাৰ আৰু বস্তুৰ ওপৰত বহিও ভাল নাপায়। এতিয়া চৰাইকেইটাই কৈছে যে ভাবা ভাবা, মানুহৰ কথা ভাবা, সিহঁতে না কীট পতংগ খায়, না সিহঁতৰ দেউকা গজিছে, আৰু না সিহঁতে ৱাইৰ আৰু বস্তুৰ ওপৰত বহি ভাল পায়। Think said the robin, think said the joy. Aren't people funny to be that way? ৰবিনে কৈছিলে ভাবাচোন, জয়ে কৈছিলে ভাবাচোন। মানুহবোৰ বাৰু ধেমেলীয়া নহয়নে? কি হৈছে, সিহঁতে কথা পাতিছে যে মানুহৰ পাখিও নাই, মানুহে কীট পতংগও নেখায়, মানুহে তাৰৰ ওপৰতো বহিব ভাল নাপায়, গতিকে মানুহবোৰনো দেখিবলৈ ধেমেলীয়া নহয়নে বাৰু? কবিতাটো ইমানতে আছিলে। এতিয়া আমি কবিতাটোত পোৱা কিছুমান নতুন নতুন শব্দৰ অৰ্থ চাওঁ আহাচোন। think মানে হৈছে কি ভাবা, said মানে কৈছিল, don't like ভাল নেপায়, sitting বহি থকা, garden মানে বাগিচা, talking কথা পাতিছে, one day এদিনাখন, about বিষয়ে, people মানুহবোৰ, they সিহঁত, grow বৃদ্ধি হোৱা, feathers মানে হৈছে পাখি, know জনা, eat খোৱা, beetles কীট পতংগ, grow বৃদ্ধি, wings দেউকা। sitting বহি থকা, on ওপৰত, wire তাঁৰ, things বস্তু, funny মানে ধেমেলীয়া। ছাত্ৰ-ছাত্ৰীসকল, ইমানেই আছিলে কবিতাটো। ইয়াৰ পিছৰ ভিডিঅ'ত মই কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম।